তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আজি মানে আমি পূজা চাব যাম, এইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ দিয়ক। আজি মানে যাম পূজা চাব, গধূলি যাম আৰু এতিয়া মানে ঘৰতে আছোঁ, গা চা ধোৱা নাই আৰু গা চা ধুম, ধুই যাম। এতিয়া মানে অলপ এইফালে ফুৰিব আহিছোঁ আমাৰ নদীৰ পাৰত দেখি। মই যে এটা এই শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ এটা নামৰ, সেইফালে আহিছোঁ আৰু গা চা ধুম, সেইফালে যাম আৰু এফালে দুটামান মানুহ আছে, কিবা কৰি আছে, চবতে খাব আছে নেকি আমাৰ। আৰু আমাৰ এখন শ্বৰ্ট ফিল্ম আহিব গাইজ, চাই থাকিব আপোনালোকে। মানে কেনেকুৱা হয় শ্বৰ্ট ফিল্মখন আমাৰ। গাইজ আমি এতিয়া আহি পালোঁ নদীৰ পাৰ পালোঁ গাইজ। এইটো হৈছে নদীৰ পাৰ। আমাৰ ইয়াৰ এটা চেনেল আছে গাইজ, অভিজিত দাস বুলি। চিনিটো কিছুমানে পায় আৰু কিছুমানে নাপায়, নাপাওঁকেইটা ছাবস্ক্ৰাইবটো কৰি দিব। আৰু মোকতো চিনি পাই, যোনে যোনে ভিডিঅ' চাই, এক চিনি নাপায় এতিয়া কৰি দিব দিয়ক গাইজ। কিন্তু ই গাইজ অলপ লেডিজ দিয়ক, গাইজ ই লেডিজ অলপ। কি শিকাই দিছা তই মোক? গাইজ আপোনালোকে কওক, কোনোবা জন্মৰ দিনৰ বস্তু শিকি আহিছে, সিও ক'ৰবাত শিকছি গাইজ, মই এতিয়া তাৰ পৰা শিকছোঁ, এইটো কথা ক'ব লাগে নেকি? অন্য হৈছে গাইজ, এইটো অন্য হৈছে গাইজ। ই শ্বৰ্ট ফিল্ম বনাব গ'লে গাইজ, মোক পাগলা কৰি দিছে। কি বনাবি তই? মই মেইন নহয় দিয়ক গাইজ, মই মানে মোৰ মোবাইলত চেনেলটো খুলিম, মানে মই মেইন নহয়, ই মেইন গাইজ, ইও নহয় গাইজ, ই মানে এটা লেডিজ। ই গাইজ মোক ফোন মানে পাগলা কৰি দিলে দিয়ক। তাৰ মানুহ আৰু মোৰ পাৰ্টনাৰশ্বিপ আৰু মোক চিনি পাই কিছুমানে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু মোৰ দুটা চেনেল আছে, এটা অভিজিত দাস আৰু এটা অভিজিত দাস ব্লগ। যোনটো অভিজিত দাস ব্লগ আছে সেইটোত মানে কমেডি ভিডিঅ' পাব অকল হিন্দীত, আৰু ব্লগটোত হিন্দীত মানে হিন্দীত ব্লগছ ভিডিঅ' পাব। তো এই ছাবস্ক্ৰাইবটো কৰি দিব। আৰু মোৰ ভিডিঅ'ত ইয়াত আছে মোৰ চেনেল লিংক আছে তাতে। আৰু গাইজ ই যে কৈছে আমি দিওঁ মেইন বোলে, আমি দিওঁ মেইন নহয় দিয়ক। মানে কি আমাৰ মানে বেলেগ মানুহ আছে, স্ক্ৰিপ্ট চিপ্ট মানে কেমেৰা চেমেৰা চব বেলেগে দিব, আমি দিওঁ মানে এনেই আৰু জাষ্ট থাকিম, আমাৰ চেনেলটো আমাৰ বেলেগ নাই। গাইজ আমি এতিয়া যাই আছোঁ মানে আমাৰ ঘৰত দেখি, আৰু ঘৰত দেখি যোৱাৰ আগত মানে এইফালে চাওকচোন, কি বা খেতি নামটো নাজানো দিয়ক, এই বেহাৰৰ দৰে হালধীয়া হৈ থাকে, এই বহুত ভাল লাগে গাইজ। কি বা খেতিটো নামটো নাজানো দিয়ক, কি বা বনায় আমাৰ ইয়াতে। যোৱা বছৰো কৰিছিল আৰু এই বছৰো কৰিছে। কি বা আপোনালোকে জানে যদি কমেণ্ট কৰি ক'বচোন, এইটো কি খেতি গাইজ, নামটো নাজানো আমি কৰিব। আৰু এইফালে আমাৰ থানখন আছে গাইজ, এইফালে আজি নেখা দিয়ক। আজি ছাগালটোৰ বাৰ্থডে হৈছে গাইজ, ইয়াৰ পৰঠা খাই আছে গাইজ, ইয়াৰ ছাগালটোৰ বাৰ্থডে যি। সেইকাৰণে গাইজ মোক মানে হোটেলত লৈ মাতিলে কিবা খাবৰ কাৰণে, আৰু আহিলোঁ মানে গাইজ তাক ক'লোঁ পৰঠা এটা খোৱাৰ কাৰণে পইচা নহয়। এতিয়া গাইজ এটা চিংৰা খাই দিয়ক তাৰ নামত, কিন্তু পুৰা পৰঠা খাইছে দিয়ক। বেলেগে হৈছে মোক, হা বেলেগে হৈছে গাইজ। আমি এতিয়া যাব আহিলোঁ, মানে মোক এই দুটা চলি নিব আহিছে চাইকেল লৈ গাইজ আৰাংমুৰৰ পৰা। আৰু এতিয়া আমি যাম কালাগতে যাম গাইজ, কালিও গৈছোঁ কালাগত, আজিও যাম। মানে কালাগত কিয় যাওঁতো আপোনালোকে ভাবছি কিজানি কিয় যাওঁ। আৰু এতিয়া আমি কালাগত যাম, আৰু কালাগত কালিও গৈছোঁ আজিও গৈছোঁ, একেদিন যাই আছোঁ ৰেগুলাৰ। এতিয়া কালাগৰ পৰা আহিম আৰু ঘৰত আহিম, আহি পেলাই আৰু পূজা চাব যাম গাইজ। এনে মানে তাৰে হয় পূজাত, তাৰে হয় যাই আছোঁ গাইজ। স্কুলত কালাগৰ সম্পাদক স্কুলত আহিছোঁ, নাটক চাব পৰা নাটক চলি আছে, আৰু নাটক দিব আছে চাই থাকক।
তো গাইজ মই এতিয়া মানে কালী পূজা আহি পালোঁ আৰু ঘূৰি ঘূৰি এতিয়া আৰু কালী পূজাত আহি পালোঁ আৰু এইফালে ছাগলী কেতিয়া আছে গোটেইকেইটা এটা চাওঁ গাইজ আৰু ডাইৰেক্ট বেয়াক নহয় দিয়ক গাইজ থাকিলে নহয় মানে আৰু এফালে পূজা গাইজ আমি এতিয়া পূজা চাব যাম আৰু পূজা চাব যাওঁ আৰু মানে এটা কথা ওলাওঁ মানে এখন পূজা মোৰ পৰম্পৰা গাইজ আমি মানে ফুৰি আছোঁ দিয়ক আজি মানে এতিয়া ফুৰি এতিয়া মন্দিৰত দেখি যাই আছোঁ মন্দিৰ মানে পূজাত দেখি এতিয়া যাই আছোঁ হয়তো ভাড়া দিব আৰু ভাড়া দিয়াৰ কাৰণে আমি ইয়াতে ৰখি আছোঁ এতিয়া আনিছোঁ গাড়ী চাওক এই বস্তু যে খালি ভিডিঅ' দিছে কথা আছে Đó là